তোৰ সমাজে তোক বহিষ্কাৰ কৰিব লাগিব, তোক এঘৰীয়া কৰিব, অশিক্ষিত জাহিল মুনাফিক। আজি প্ৰথমবাৰৰ কাৰণে সত্যৰঞ্জনৰ ওপৰত এটা টপিক লৈ আহিছে, আজহাৰী নামৰ এটা ভণ্ডই। আৰু এই ভণ্ডটোৰ সামান্য কথা আপোনালোকক শুনাই তাৰ ওপৰত ভালেকে সোমাই আছো। তাৰ যুক্তি শুনিব আপোনালোকে, তাৰ যুক্তি কি। সত্যৰঞ্জনৰ দৰে ব্যক্তি, সত্যৰঞ্জনৰ গুণ থকা ব্যক্তি যে কিমান আছে হিচাপ নাই চাগে। সত্যৰঞ্জনে কি কৰিলে? আমাৰ নবীজিক গালি পাৰিলে, হয়নে? ডকাইত বুলি ক'লে, ডকাইত বুলি ক'লে, ঠিক আছে। আমাৰ সমাজত যে একাংশ মোল্লাই যে আমাৰ নবীজিক যে কিমান বেয়া বেয়া শব্দ ব্যৱহাৰ কৰিছে, সেই আপোনালোকে জানেনে? নেজানে, কৈ দিয়া। সত্যৰঞ্জনে ডকাইত বুলিহে কৈছিলে, নেজানে, কৈ দিয়া। সত্যৰঞ্জনতকে ডাঙৰ ডাঙৰ আৰু বেয়া মন্তব্য, কঠোৰ মন্তব্য কৰি থৈছে আমাৰ একাংশ মোল্লাই। সত্যৰঞ্জনে ডকাইত বুলি কৈছে, ভিডিঅ'টো মই সম্পূৰ্ণ চালোগে। তাতে এবাৰো এজন মোল্লা জোনাবৰ এজনৰো মানে প্ৰকাশ কৰিব পৰা নাই। তই যে সত্যৰঞ্জনৰ সৰু ভাই বা ডাঙৰ ভাই, ৰাইজে বুজিবলৈ বাকী নাই। অতদিনে তই প্ৰথমবাৰৰ কাৰণে মুখ খুলিকে তই কৈছ সাধাৰণ ডকাইত বুলিহে কৈছে। হজৰত মুহাম্মদক ডকাইত কিয় ক'ব সত্যৰঞ্জনে, কিয় ক'ব? তই কেলে মুখ খোলা নাছিলি? তই কিয় ইমান সময় যে বকবকাই আছিলি ভিডিঅ'টোত, প্ৰায় 5-6 মিনিটৰ ভিডিঅ'টোত এজনৰো নাম কিয় প্ৰকাশ কৰা নাছিলি? ঐ পোৱালি, কিয় নাম প্ৰকাশ কৰিব পৰা নাছিলি? আমি অন্যান্য ধৰ্মক সন্মান কৰোঁ, অন্যান্য ধৰ্মগুৰুসকলক আমি নাম কৰোঁ, প্ৰশংসা কৰোঁ, কিন্তু অন্যান্য ধৰ্মগুৰুসকলৰ যে কিমান অপবাদ আছে আমি কেতিয়াবা কওঁনে? হে, বহুতে উঠি কয় আমাৰ নবীজে 9 বছৰত মা ফাতিমাক বিয়া কৰিছে, বহুতে কয়। কিন্তু বহুত ভগৱানে 6 বছৰৰ কন্যাক বিয়া কৰিছে, 8 বছৰ, 9 বছৰ, 10 বছৰৰ অজস্ৰ উদাহৰণ আছে, 11 বছৰৰ। আমি কেতিয়াবা কওঁনে? আমি কেতিয়াবা প্ৰকাশ কৰিছিলোঁ নে? কৰা নাই আৰু নকৰোঁ। কিন্তু এই সত্যৰঞ্জনৰ দৰে মানুহসকলৰ কাৰণে আমি কেতিয়াবা মুখ খুলিবলৈ বাধ্য হওঁ। আৰু তই সত্যৰঞ্জনৰ প্ৰথমটো বাক্যৰ মাজত তই প্ৰকাশ কৰিছিল, সত্যৰঞ্জনে কতবাৰ এবাৰ ডকাইত কৈছে, কোৰাণ শ্বৰীফক জুই লগোৱা কথা কৈছে। আমি হজম কৰিব নোৱাৰোঁ, তই হজম কৰিব পাৰ। খাবি, তই খাবি, তই যেন মাৰ খাবি, পাব্লিকে যে তোক দিব, এদিন হ'লেও দিব ইনশাল্লাহ। মই দোৱা কৰোঁ আল্লাহৰ ওচৰত, তোক যাতে দুনিয়া ও আখিৰাতত তই লাঞ্ছিত হবি। তই যিমানটো অপৰাধ কৰি আছ, তই এটা শিক্ষিত মূৰ্খ, তোৰ ভাল নহ'ব, তোৰ এই জাহানত ভাল নহ'ব আৰু আখিৰ জাহানতো ভাল নহ'ব। তই সকলো জোনাব মৌলবী সমাজক তই কি কাৰণত মোল্লা শব্দটো ব্যৱহাৰ কৰি থাক? তই নিজে আলিম বুলি দাবী কৰ, বাকী সকলো আলিম সমাজক, জোনাব সমাজক তই অন্তত জোনাব বুলি তই ক'ব পাৰ সন্মান সহকাৰে। তই কেলে মোল্লা শব্দটো ব্যৱহাৰ কৰ? মোল্লা শব্দটো কি? মোল্লা এটা টুলুঙা শব্দ, মোল্লা কোনো ইছলামিক শব্দ নহয়। মোল্লা যদি ইছলামিক শব্দ নহয়, তেতিয়াহ'লে তই প্ৰতিটো ভিডিঅ'ত তই মোল্লা মোল্লা বুলি কৈ আছ কিয়? প্ৰতিটো ভিডিঅ'ৰ মাজত তই মোৰ মুছলমান সমাজৰ মৌলবীসকলক কিয় টাৰ্গেট কৰি কথা ক? তোৰ সমাজে তোক বহিষ্কাৰ কৰিব লাগিব, তোক এঘৰীয়া কৰিব লাগিব। আমি আহ্বান কৰোঁ, তোৰ সমাজ কোনটো? সেই সমাজৰ কোনোবা যদি মুখ্য ব্যক্তি থাকে আমাৰ সৈতে যোগাযোগ কৰক। আমাৰ এই ভিডিঅ'টোত সহযোগ কৰি আপোনালোকে প্ৰকাশ্যভাৱে ইয়াৰ ওপৰত একশ্যন লওক। আমি যিমান পাৰোঁ সহায় কৰিম। ইয়াৰ ওপৰত একশ্যন লওক, লৈ পেলাই ইয়াক সমাজৰ পৰা এঘৰীয়া কৰি থওক। সি অসমৰ মৌলানাসকলক কৈ চেলেঞ্জ কৰিব আহে, ঐ তোৰ লগত কোনে বহিব বে? তোৰ লগত কোনে বহিব ইচ্ছা কৰে? কি প্ৰয়োজন? তেওঁলোকৰ মান মৰ্যাদা তোৰ দৰে এজন মূৰ্খ, অভদ্ৰ, অশিক্ষিত, ননচেন্স, জাহিল, মুনাফিক, কাফিৰ এটাৰ লগত কোন বহিব? আল্লাহ ক্ষমা কৰক, তই কাফিৰ বুলি ক'ব নেলাগে, কাৰণ কাফিৰ কাকো কোৱাৰ অধিকাৰ নাই আমাৰ। কিন্তু উপায়নহীন হৈ তই সামাজিক মাধ্যমত সৰু ডাঙৰ আদৰ্শৱান ইছলাম ধৰ্মীয় মানুহ আছে, অমুছলিম ধৰ্মীয় বহুত মানুহে তোৰ ভিডিঅ' চাই, সকলোৰে মাজত তই খালি মোল্লা মোল্লা শব্দটো ব্যৱহাৰ কৰি